আজি ৰাতিপুৱা লাষ্ট গেটত আহিলোঁ ৰহমান দা আৰু মই ৰহমান দা আৰু মই ক'ত আহিছোঁ জানানে আমি চুকুৰালি দোকানত আজি চাহ খাম কাৰণ ৰাতিপুৱা সময়ত চাহ খাই মজা লাগিব চুকুৰালি আছেনে নাই চাম অলপ আকৌ আহি গ'লো চুকুৰালি ভাই তাত অ শুকুৰ ভাই গুড মৰ্নিং শুকুৰ ভাই অ শুকুৰ ভাই গুড মৰ্নিং চিনি পাইছা হা শুকুৰ ভাই অলপ ভিতৰত যাম জাগাৰে মানুহ বিলাসীপাৰাৰ মানুহ প্ৰথমতে চাহ দে শুকুৰ ভাই দুটা ৰহমান দা ভিতৰত আমাক আজি একদম শুকুৰ ভাইৰ লগত ভালকে কথা পাতিম কাৰণ সেইদিনা ইমান ভিৰ আছিল ৰহমান দা আৰু মই আহিছো চাহ খাই ল'ম অ শুকুৰ ভাই ভাল খবৰ হা দেখছি শুকুৰ ভাই পুৰা ব্যস্ত ৰাতিপুৱা শুকুৰ ভাই দোকানখন অলপ ইবাৰে অলপ বেলেগ এটা দেখা পালো কাৰণ আগতে ফুটপাথত আছিলে কিবা মানে ধুনীয়াকে হেৰি বনাইছে একদম চাওক পুৰা ব্যস্ত একদম শুকুৰ ভাই বৰ্তমান কি আছে দোকানত শুকুৰ ভাই বৰ্তমান কি পাম ক বৰ্তমান কি আছে চাহ হা শুকুৰ ভাই চাহ আৰু গৰম চাহ পাব লাডু পাব কণী পাব শুকুৰ ভাই কথা নকয় বেয়া পাইছে নেকি শুকুৰ ভাই হা শুকুৰ ভাই ব্যস্ত আছে মোটামুটি সিদিনা শুকুৰ ভাই ভিডিঅ'টো বনাইছিলো মোটামুটি প্ৰায় শুকুৰ ভাই আজি কি কিছু আছে চাহ দিয়ক শুকুৰ ভাই চাহ দিয়ক দুটা শুকুৰ ভাই আজি চাহ খাম শুকুৰ ভাই তাতে অ শুকুৰ ভাই চাহ দে দুটা তো ফাইনেলি শুকুৰ ভাই দোকানত চাহ খাই আছো চাওক আগৰবাৰ আহিছিলো চাহ পোৱা নাছিলো এইবাৰ কিন্তু ধুনীয়াকে চাহ খাই আছো ৰহমান দা আৰু মিছাক কিন্তু শুকুৰ ভাই একদম নিমাত হৈ আছে শুকুৰ ভাই ৰিয়েলি একদম মজা চাহ বনাইছে দেই ভাল লাগিছে বেচাৰা ভিতৰত গ'ল আৰু ওলাই নাহিল আৰু চাওক কাৰণ বহুত গেডাৰিং ভিৰ লাগি আছে ইয়াতে চাওক কিমান ভিৰ লাগি আছে ইফালে মানুহ গোট খাই আছে আৰু ইয়াতো গোট খাই আছে বহুত মানুহ আহিছে অলপ ভিতৰত গ'ল তাৰমানে ঠিক আছে আমি আহি লগ পালোঁ আৰু চাহ পানী খালোঁ এতিয়া যাওঁ নেকি ওলা যাওঁ নেক্সট কেতিয়াবা আহিম আৰু এইখনে হৈছে শুকুৰ আলিৰ দোকান চাওক ৱেলকাম টু টি টাইম উইথ শুকুৰ আলি